Question number 1 শ্ৰমিক দিৱস কেতিয়া উদযাপন কৰা হয় উত্তৰ 1 মেত শ্ৰমিক দিৱস উদযাপন কৰা হয় Question ওডিচি কোন ৰাজ্যৰ এটা শাস্ত্ৰীয় নৃত্য উত্তৰ উৰিষ্যা ৰাজ্যৰ এটা শাস্ত্ৰীয় নৃত্য হৈছে ওডিচি Question কোনখন নদীৰ ওপৰত ভাখৰা বান্ধ নিৰ্মাণ কৰা হৈছে উত্তৰ ভাখৰা বান্ধ সতলজ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে Question ভাৰতৰ মুঠ এলেকা বা মাটিকালি কিমান উত্তৰ ভাৰতৰ মুঠ মাটিকালি হৈছে ৩২,৮৭,২৬৩ বৰ্গ Question আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমাত কেতিয়া পাৰমাণৱিক বোমা পেলাইছিল উত্তৰ 1945 চনৰ 6 আৰু 9 আগষ্ট Question ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিয়ে উত্তৰ নিৰ্বাচিত সংসদ আৰু ৰাজ্যিক বিধানসভাৰ সদস্যই Question উত্তৰ মেৰুক দক্ষিণ মেৰুৰ সৈতে সংযোগ কৰা কাল্পনিক ৰেখাটোক কি বুলি কোৱা হয় উত্তৰ দ্ৰাঘিমাংশ ৰেখা বুলি কোৱা হয় Question মহাত্মা গান্ধীক কেতিয়া আৰু কোনে হত্যা কৰিছিল উত্তৰ 1948 চনৰ 30 জানুৱাৰীত নাথুৰাম গডছে হত্যা কৰিছিল Question ভাৰতত কোনটো শস্য আটাইতকৈ সচৰাচৰ হোৱা হয় উত্তৰ ভাৰতত চাউল শস্য আটাইতকৈ সচৰাচৰ হোৱা হয় Question সেনা দিৱস কেতিয়া উদযাপন কৰা হয় উত্তৰ সেনা দিৱস 15 জুনত উদযাপন কৰা হয় Question ৰাজস্থানৰ আবু পৰ্বতৰ দিলৱাৰাৰ মন্দিৰবোৰ কোন ধৰ্মৰ উত্তৰ জৈন ধৰ্মৰ Question হীৰাকুণ্ড বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে উত্তৰ মহানদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে Question দিল্লীত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল উত্তৰ শাহজাহানে নিৰ্মাণ কৰি উলিয়াইছিল Question শান্তিকালীন সৰ্বোচ্চ সামৰিক বঁটা কোনটো উত্তৰ অশোক চক্ৰ Question ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত উত্তৰ কৰ্ণাল হাৰিয়ানা Question বৌদ্ধ ধৰ্মত সাৰনাথৰ ভগৱান বুদ্ধই দিয়া প্ৰথম বক্তৃতাটোক কি বুলি কোৱা হয় উত্তৰ ধৰ্মীয় চক্ৰ প্ৰৱৰ্তন Question বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয় উত্তৰ 8 অক্টোবৰত Question কোনখন চহৰত 1526 1556 আৰু 1761 চনৰ তিনিখন ঐতিহাসিক যুদ্ধ সংঘটিত হৈছিল উত্তৰ পানিপথ হাৰিয়ানা Question তেলেংগানা ৰাজ্য শেহতীয়াকৈ কোনখন ৰাজ্যৰ পৰা পৃথক হৈছে উত্তৰ অন্ধ্ৰ প্ৰদেশ Question ভাৰতৰ পশ্চিম উপকূলত কোনখন সাগৰ আছে উত্তৰ আৰব সাগৰ